নগাঁও আৰক্ষীৰ এক বৃহৎ সাফল্য। নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই চহৰখনৰ পানীগাঁও কেঁচা আলিৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হ'ল চন্দ সিং আৰু দেৱজিৎ বৰ্মন। আৰক্ষীয়ে ধৃত দুই ব্যৱসায়ীৰ পৰা 64 কাৰ্টুন নিচাযুক্ত সামগ্ৰীৰ লগতে AS01DD 4268 নম্বৰৰ এখন বলেৰো পিকআপ ভান আৰু AS02U 0881 নম্বৰ এখন টাটা ইণ্ডিগো গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰে জানিবলৈ পোৱা মতে ইয়াৰে বলেৰো পিকআপ ভানখন নিচাযুক্ত সামগ্ৰী কঢ়িওৱাৰ কামত ব্যৱহাৰ কৰা হৈছিল। উল্লেখ্য যে ধৃত এই ড্ৰাগছ ব্যৱসায়ী চক্ৰটোৱে দীৰ্ঘদিন ধৰি চহৰখনৰ সমীপৰ কেঁচা আলিৰ এটা ভাড়াঘৰৰ পৰাই চলাইছিল নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ অবৈধ ব্যৱসায়। এক গোপন সূত্ৰে এই তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতেই অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে এই দুইক। আমিতো নাজানো ইয়াতে এইবিলাক হৈ আছে, এতিয়া শুনা পাইছো ঘৰৰ ইয়াতে লিকুইড এইবিলাক ধৰি আছে ইয়াতে, সেইকাৰণে আকৌ আহিছো। আজি লিকুইড এইবিলাক ধৰিছে, ঘৰৰ পৰা ৰুমৰ পৰা ওলাইছে, আকৌ পুলিচো আহিছে, আকৌ পাব্লিকো আহিছে, দেখিছে ইয়াত যে মাল চেল হয়, ইয়াৰ পৰা চেল হয়, জাগাই জাগাই ইয়াত শুনিছো। এইটো নাম নাজানো, ঘৰৰ মালিকৰ নাম নাজানো, মালিক নে ভাড়াতীয়া সেইটোও ক'ব নোৱাৰো। মানে ইয়াত গাড়ী আহে যেন সেইটো আমি জানো, মানে আমি কেঁচালিত আহো যেন আমি দেখো ইয়াৰ পৰা মাল নামে ইয়াত ৰখাই পেলাই সোমাই। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।